এই চিন্তাৰ বাহিৰত নাযাব जय मां काली कलकत्ता वाली मेरे वचन नाचे खाली तो बाबू लोग बच्चा लोग बजाओ जोर से हाथ ताली ताली लगे ताली हमारे बाबा जी ओ बहुत पड़े विराट तो राइस को बोल आमी आज अपना कोटा कोटा सब करके देखा चिंता होई गसे तो की कारण जाने एक कष्ट आपनलके চিনি পাইছে एक कष्ट মই নিজে চিনি না পারাইছ एक कष्ट মোর পকার হিমালয় পর্বত পৰা তো রাইস এই মই নিজে চিনি না পা কষ্ট কি কিন্তু ইয়ার এটা বহুত গুণ আছে বহুত কিটা গুণ আছে ইয়ার আপনার যে কারবার পকালৰ বিষ আছে এইটো মিঠা তেলত একবাৰ জুকৰা দিয়ক তাৰ পিছত দুবাৰ মালিশ কৰি দিয়ক আপোনাৰ সাফা হৈ যাব তো আপনার ৰাতি যদি কাৰোবাৰ বিছনাত পেছাব কৰা যায় দেখা আপোনালোকে এইটো পানী জুকৰা দিয়ক তিনিবাৰকে খাওক দিনটো 3 দিনত ভাল হৈ যাব ৰাইজ তো ৰাইজ এতিয়া এইবিলাক কৈ থকাৰ সময় না মানুহটো বেছি টাইম থাকিলে মৰি যাব একবাৰ চিন্তা কৰিব লাগিব এতিয়া তো জয় মা কালী কলকাতা वाली একবাৰ জোৰছে হাত তালি चिंता कर राइस साधु ठाकुर जी साहब की फाल पर एक बार आरो बार जोर से तो राइस बाबा जी इटा আপোনালোকক মই এইটো গুণৰ কথা কলো কিন্তু মই ইয়াতে ইমান টাইম কষ্ট কৰি আটা পাৰিছো কষ্ট কৰিছো তেনেহলে ৰাইস বৰ ভোক লগাতে স্বাভাৱিক কথা তো আপোনালোকৰ মনে জানি 10 টকা 5 টকা জনে যি দিব পাৰে মই কোনো দান কৰা দাবী কৰা নাই খসাগারি বাবারে कलकत्ता वाली बजाओ एक बार जोर से हाथ ताली तो राइस को এই 10 টাকা লৈছো और তার বিনিময়ত আপোনালোকক এটা বস্তু দিম ইয়াৰে এটা আপোনালোকক উঠি দিম কিন্তু আপোনালোকে এটা মাদলিৰ ভিতৰত ৰাখি দিব ৰাখি দিয়াৰ পিছত এইটো অকলে এইটো দিব নালাগে মাদলিটো জুবৰা দি কেনে কামটো কৰিলে হৈ গ'ল আপোনালোকৰ কাম একদম সাফা হৈ যাব তো ৰাইজ কালী মা মোক ইমানখিনি সহায় কৰিছে কালী মাৰ ওচৰত একবাৰ পূজা কৰাটো স্বাভাৱিক কথা আপোনালোকে মনে মনে থাকিব নহলে কালী মা অসন্তুষ্ট হ'ব মই বৰ বেজাৰ পাম তেনেহলে তোর পানি লেখা হয়েছে তেনেহলে তোর রাতে বিছানাত পেছাব যায় তেনেহলে তো কি বিয়া পাতি করব নাকি তেনেহলে কি লাগে নক কিয় বলে মই জানিম মিশিক মাসাক করি লাভ নাই কি আছে কৈ দিয়া নহলে ভাল হব কেনকে হা কৈ দিয়া এক মিনিট আর তো ইয়ার পরে যা বাবা মই কি আইছিল আপনাক নকলো আমি 6 বছর 7 বছর একটু চাকরি কৰি আছো মই বেমাৰৰ নাম কবা লাগে বেমাৰ কবা নালাগে বেমাৰ নাজনাকে আমাৰ বাবা ঔষধ দিয়ে আৰু ৰিচাৰ্জ একদম হাতা দিনত একবার খাবি রাতে একবার খাবি রাতে টুপনি যাওয়ার আগত একবার খাবি পিছত একবার খাবি রাতে ভাত খাওয়ার আগত একবার খাবি পিছত একবার খাবি কাম সাফ করতে চাই মই একটু চাকরি আরো মোটামুটি 6 মাস
মালিক সকলোৱে মিলি একবাৰ আৰু একবাৰ বঁটা বাবা তোৰ আকৌ কি হ'ল কান্দাটো বন্ধ করে দেখি কিনা মরে যাবো রাতে তো মরে যাচ্ছ আইসা যাচ্ছি রাতে তো কি ঘটনা ঠিক আছে মই এটা তুমি আপনি দিদি সুদ্ধা ভাগ পাই যাবি চলো কাকত দেখে কিনে মনে ভয় লাগছে সব বলে দিব চিনি পাওয়া নাই যাক বাবা হাসা দিয়া না কথা ওম কিরিং বে কিরিং 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 স্বাহা এই তো লো পয়সা তো কিন্তু বাকি ওই রাতে তো বলি বাকি সব খাই দিবি তোর কাম সব সাফা হয়ে যাবে বাবা যা যা পয়সা খালি जय मां काली का कितना पहले लगाम चोट से खताली बाबा बाबा এই দেখা নয় বিলাকর লগত দুরা সব ইনকা পিতা মোক কিয় মাৰিছ মই কি বেয়া কাম কৰিলো পিতা তই কি বেয়া কাম কৰিলি তই কি ভাল কাম কৰিছা কাম বন নাই এই ডেকা ল'ৰা বিলাকৰ লগত দুৰাচি গা গেলাই ঘূৰি আছা তই ভাল কাম কৰিছা তিনিটাতো কি পিতা বেয়া কাম আজিকালি মানুহে বিহু কি বস্তু পাহৰিয়ে গৈছে মই অসমীয়া সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে বিহু নাচিছো তাৰ মানে মই এই সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে জন্ম দিছিলোঁ দিন হাজিৰা কৰি 10-20 টকা পাওঁ তোক মই দুৰাচৰ খৰচে দিম নে তোক মই খুৱামে সেই হৰিহঁতৰ 5টা ল'ৰা কি চাবি বাপেকে ভৰিৰ ওপৰত ধ্যান তুলি মাছে মাংসে কণী চামুৰে খাই আছে মোৰে ভাগ্যত এই লাও পাত কচুৰ পাত পিতা তই মন থাক টেনচন ল'ব নালাগে তোক মই কি দিয়া নাই কি দিয়া নাই চাওমিন ম'ম' চিঙৰা ঘুগুনি পৰঠা ভেজ ৰোল আদি কৰি খাওঁতে খাওঁতে চেহেৰা ছেকেণ্ড বাৰ মুখত আৰুতো আছেই লিপষ্টিক আইলাইনাৰ নখ পালিচ কিবা কিবি নামেই নাছিল তই মোক খাই মাৰিলি গম পাইছে সেইকাৰণে ৰাইজসকল মোৰ দৰে 5-6টা একদম বেয়া বস্তু সন্মান দিবি তই তই সন্মান দিব পাৰিবি হেৰ এই সৰস্বতী পূজাত সকলোৱে দেখোন 1st, 2nd, 3rd হ'ল তোৰ কি হ'ল তই দুটা বৰ বিহু নাচনি ওলাইছিলি কিন্তু মোৰ কপাল কি হৈছে আপোনালোকৰ মোৰ মানে মাজনীয়ে নকৰে খালি ডেকা ল'ৰা বিলাকৰ লগত কিবা বোলে নোযোৱাৰ কাৰণ আছে মাষ্টৰ ভাল নহয় তাৰ মানে চৰকাৰে এনে দৰমহা দি আছে মাষ্টৰ ভাল হলেতো ল'ৰা ছোৱালী এনেই ভাল হৈ যাব সেইকাৰণে মোৰ ছোৱালী কেইজনী গোটেইকেইজনী বিয়া দিছিল 9জনী আছিল আপোনাৰ জনীকো বিয়া দি দিয়ক সেইকাৰণে ময়ো আজি পাইছা না দাদা হ'ব না
পাব হয় নি? আপোনাৰ কাষতে মই বিয়া হ'ম নেকি? মোৰ কি ভৱিষ্যত নাই? মই এজনী ভাল নাচনী হ'ম, অসম উজ্বলাম। লাভ নাই বুজিছ লাভ নাই যিমানৰ মানুহ সিমানতে থাকিব লাগে মই তোমাক একটা তাবিজ দি আছো তোমাৰ এই সপ্তাহতে বিয়াখন হৈ যাব আপোনাৰ চিন্তা কৰক, মোৰ চিন্তা কৰিব নালাগে। আপোনাৰ ভৱিষ্যত কি সেইটো চিন্তা কৰক। আমাৰ বাবাজী কিমান বেয়াকে ক'বলৈ তুমি কোনে ইচ্ছা কৰিলে আমাৰ বাবাই ইয়াতে তোমাক ছাগলী বনাই দিব পাৰে আৰু তুমি বাবাই তই বাবাক ইমান বেয়াকে কৈছা হা চিনি পোৱা নাই তোৰ মুখত বৰকে চলিছে সেইকাৰণে কৈছো মই আজি কি হৈছে তহঁতৰ কথাবিলাক কওঁ মই দুদিন পৰা সুধি আছিলো ছোৱালীজনী কিয় মাৰিছ নেকি হা কিয় মাৰিছ এৰা মোৰ ছোৱালী মোৰ কথা তাতে আপুনি মাজতে মাত পাতিবলৈ কোনে মই তাক মাৰো কাটো ইচ্ছাই এইটো মোৰ চাওকচোন, পিতাই মোক ইয়াত বিহু নাচাব, সদায় সি দৰে মায়ে মদ খাই এনেকে মোক মাৰপিট কৰিছে। আৰু এইজনে কয় মই হেনো বিয়া হ'ব লাগে, 16 বছৰতে মই বিয়া হ'ব লাগে। আমাৰ ছাৰ বাইদেউসকল বোলে ভাল নহয়, এনে দৰমহা কেইডাল হৈ আছে। ভাল নহয় ইয়াক আজি দি আছো আমার ভুল গেছে বাংলাদেশত আছে বাংলাদেশত আহিছা আমার বাংলাদেশত ভাল কৰিব নোৱাৰি অসমৰ মানুহ বুৰ্বক পাইছা অসমৰ মানুহটো আগৰ পৰাই বুৰ্বক আছে না সাধু বিলাকক বিশ্বাস কৰে সেইকাৰণে মাদুলি এটা যিকোনো লগাই দিলে ভাবে বোলে ভাল হৈ যায় তোক আৰু মাদলি না আমার ভুল হয়েছে আমি আজিৰ পৰা করবো না আৰু তই নিগনি মৰা অকনি মৰা ঔষধ দিবলৈ মানুহবিলাক মাৰিব আহিছা এইটো এটা বিজনেছ তোৰ এচিষ্টেণ্ট পোৱা এচিষ্টেণ্ট পলাইছে কি বঢ়িয়া নালাগে